স্বৰ্গীয় ডিম্বেশ্বৰ খাউন, স্বৰ্গীয় দুৰ্গাপ্ৰসাদ বৰুৱা, স্বৰ্গীয় অৰবিন্দ বৰুৱা সোঁৱৰণী চলন্ত ট্ৰফি প্ৰাইজ মনি ফুটবল খেলখনি আমি দ্বাদশ হিচাপে আমি খেলখন অনুষ্ঠিত কৰিবলৈ লৈছোঁ। এই খেলখনত আমাৰ বহুত দূৰ দূৰণিৰ পৰা টিম আহি ইয়াত আমাৰ ইয়াত খেলিছে। সকলোৱে ভাল পায় আমাৰ ইয়াত খেলিবৰ কাৰণে, আৰু ইয়াত আমাৰ ৰাইজেও যথেষ্টখিনি আমাক সহায় কৰে। আৰু ভৱিষ্যতে যাতে আমি এনে খেলখন খেলাই যাব পাৰোঁ, তাৰ বাবে আমি জামুগুৰি ফুটবল কোচিং চেণ্টাৰে সকলোৰ পৰা হৈ আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি খেলখন আৰু সুন্দৰভাৱে খেলাই যাব পাৰোঁ। সেয়াকে কৈ মোৰ চমু বক্তব্য সামৰিছোঁ। পৰিয়ালৰ হৈ আন এজন ব্যক্তি উপস্থিত আছে। আমাৰ মাজত উপস্থিত হৈছেহি বিশিষ্ট সমাজকৰ্মী শ্ৰদ্ধাৰ জয়ন্ত খাউন ডাঙৰীয়া। দুআষাৰ মন্তব্য আগবঢ়াবৰ বাবে মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। প্ৰেৰণামূলক কথা কোৱাৰ বাবে এইখিনিতে আমি জাগুন ন বঢ়িয়া স্যার ভাই নম্বৰটো দিবচোন। এইটো কাৰ মোবাইলত কৰিছা তোমাৰ নে? হেৰি জয়েন্টৰ ন? ধন্যবাদ। দ্বাদশ বাৰৰ বাবে আয়োজন কৰা স্বৰ্গীয় ডিম্বেশ্বৰ খাউন, স্বৰ্গীয় দুৰ্গাপ্ৰসাদ বৰুৱা আৰু স্বৰ্গীয় অৰবিন্দ
বৰুৱা সোঁৱৰণী প্ৰাইজ মানি এই ফুটবল প্ৰতিযোগিতাৰ আজি উদ্বোধনী অনুষ্ঠান। মই পোনপ্ৰথমে এনে এক পদক্ষেপ লোৱাৰ কাৰণে জামগুৰি ফুটবল কোচিং চেণ্টাৰত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ এনেধৰণৰ পদক্ষেপে ল'ৰা ছোৱালীয়ে ওলাই অহাত সদায় উৎসাহ পায় আৰু ইয়াত অসমৰ বিভিন্ন জেগাৰ পৰা যিবোৰ আগৰণুৱা ফুটবল টীম আছে সেই টীমসমূহ ইয়ালৈ আহিছে, তেওঁলোকে তেওঁলোকৰ পাৰদৰ্শিতা দেখুৱাবৰ কাৰণে। আৰু আশা ৰাখিছোঁ এনেধৰণৰ কম্পিটিশ্যন ভৱিষ্যতৰ দিনতো অনুষ্ঠিত হৈ থাকক। জামুগুৰি ফুটবল কোচিং চেণ্টাৰ এটা আগৰণুৱা কোচিং চেণ্টাৰ হয়, যি প্ৰতি বছৰে এনেধৰণৰ কম্পিটিশ্যনসমূহ অনুষ্ঠিত কৰি থাকে। তেওঁলোকৰ এটাই লক্ষ্য, যাতে উঠি অহা প্ৰজন্মই এটা প্ৰপাৰ প্লেটফৰ্ম পায়। অসম চৰকাৰে আজিৰ দিনত বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈ আছে, আপোনালোক সকলোৱে জ্ঞাত এইটো, যাতে সেই ল'ৰা ছোৱালীয়ে এটা প্লেটফৰ্ম পায়, ল'ৰা ছোৱালীয়ে স্পৰ্টছৰ যোগেদিয়ে নিজৰ ভৱিষ্যত নিজে গঢ় দিব পাৰে। সেই মানসিকতা লৈয়ে এনেধৰণৰ কম্পিটিশ্যনসমূহ অসম চৰকাৰে অনুষ্ঠিত কৰি আছে। আৰু আমি আশা ৰাখিছোঁ ল'ৰা ছোৱালীয়ে উৎসাহিত হ'ব, ল'ৰা ছোৱালীয়ে স্পৰ্টছৰ প্ৰতি আগ্ৰহ দেখুৱাব। আৰু স্পৰ্টছ মাত্ৰ আজিকালিৰ দিনত এটা ৰিক্ৰিয়েশ্যনেল এক্টিভিটি হৈ থকা নাই, তাত কেৰিয়াৰ অপৰচুনিটিও বহুত ধৰণৰ থাকে। সেইকাৰণে তেওঁলোকৰ ভৱিষ্যত যদি তেওঁলোকে নিজে গঢ় দিব বিচাৰে, ক্ৰীড়াৰ যোগেদিয়ে গঢ় দিব বিচাৰে, তেওঁলোকে ইণ্টাৰেষ্টেড থাকে। মই আশা কৰোঁ আৰু মই আহ্বান জনাওঁ তেনেধৰণৰ খেলুৱৈক, যাতে তেওঁলোকে ওলাই আহে আৰু ক্ৰীড়াৰ যোগেদিয়ে তেওঁলোকে আগবাঢ়িবলৈ তেওঁলোকে সুবিধাও পাব আৰু তেওঁলোকে ক্ৰীড়াৰ যোগেদিয়ে নিজৰ ভৱিষ্যত নিজে গঢ় দিব পাৰিব। থেংক ইউ। আজি আমাৰ স্বৰ্গীয় ডিম্বেশ্বৰ খাউণ্ড, স্বৰ্গীয় দুৰ্গাপ্ৰসাদ বৰুৱা আৰু স্বৰ্গীয় অৰবিন্দ বৰুৱা সোঁৱৰণী এই ফুটবল মেটচখন আজি প্ৰথম দিন। উদ্বোধনী মেটচত মই ইয়াত উপস্থিত হৈ খুবেই আনন্দিত হৈছোঁ। আৰু মই ভাবোঁ যে এনেকুৱা ধৰণৰ খেল আমি আৰু পাতিব লাগে, কাৰণ এনেকুৱা ধৰণৰ খেল পাতিলে আমাৰ নৱপ্ৰজন্ম বা যিখিনি যুৱ প্ৰজন্ম আছে তেওঁলোক আগুৱাই আহিব, ওলাই আহিব, এক্সপ'জাৰ পাব লাগে। আৰু এই খেলখনৰ আয়োজক গোষ্ঠী যিখিনি আছে বা তেওঁলোকে ধুনীয়াকৈ আয়োজন কৰিছে, মই ভাবোঁ এই খেলখন ভালদৰে টুৰ্ণামেণ্টটো ভালদৰে শেষ হ'ব। আৰু মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে। ধন্যবাদ।